হেল্ল' গাইছ মই দিছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই যাই আছোঁ লনলি ট্ৰি। মই বেপত চাই আছোঁ মানে চন্দ্ৰপুৰ ৰোডত হয়, এইটো তামোলবাৰী ৰোড। আৰু মই এতিয়া আছোঁ আশ্ৰম যিটো আছে কামাখ্যা আমাৰ মন্দিৰৰ আণ্ডাৰত। আজি বাৰু আশ্ৰমত নাযাওঁ, এইটো বেলেগ একদিন দেখাম মই ভাবি থৈ দিছোঁ। অল অভাৰ মই কামাখ্যা যেতিয়া দেখাম তেতিয়া এই বস্তুটোও দেখাম। তো এতিয়া আমি যাওঁ চন্দ্ৰপুৰ ৰোড চাইডে যাব লাগিব। সেইপিনে বহুত ধুনীয়া ধুনীয়া প্লেচ আছে। তো বেছি দেৰি নকৰোঁ, তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। A few moments later. এইখন মাছৰ বজাৰ পাব, তাৰে ওপৰতো মাছৰ বজাৰ। এটা কথা মাইণ্ডছেটত ৰাখিব, সেই আহঁত গছডাল, সেই আহঁত গছডাল অপজিট এই গলিটো, যিটো গলিক তামোলবাৰী ৰোড বুলি কোৱা হয়। তো আমি এতিয়া ইটো চাইডেদি যাব লাগিব। চিধা চিধি গাড়ীখন থৈ দিছোঁ কাৰণ ইনফৰমেশ্যনটো দিলোঁ। তো ব'লক, এতিয়া বহুত এক্সাইটমেণ্ট হৈ আছোঁ মই। শিলৰ লগত খেলি আছে চাচোন। নাই এইটো গিটি আছে, থোৱা যোৱা নাই। এনেকৈ আমি যাব লাগিব। আহি পিনে ওপৰলৈকে গাড়ী নাযায়, সেইবাবে আমি ইয়াতে গাড়ীখন থৈ দিছোঁ। আহি পিনে কিবা এটা পাৰ্কিং চাৰ্জ দিম। এতিয়া ইয়াৰ পৰা 5-6 মিনিট ধৰক আমি ওপৰলৈকে উঠি যাম। বাকী গুণুকটো ষ্টাৰ্টিঙৰ পৰা আপোনালোকে দেখা নাই, এতিয়া দেখা পাব। আপোনালোকে এইবিলাক ঘৰবিলাক দেখা পাব। আৰু এইপিনে শ্বুটিং চলি আছে, এইটো চাব পাৰে আপোনালোকে। আৰু এইপিনে আমি যাই আছোঁ এনেকৈ লাহে লাহে, মানে অলপ পাহাৰৰ ওপৰত নে তলত একো কিবা ভাবিয়ে পোৱা নাই মানে জাগাটো কেনেকুৱা। Few minutes later. এইখনে গেটখন হয় লনলি ট্ৰিৰ গেট, মেইন গেট। আপোনালোকে ইয়াত যদি বোট কৰে বুকিং কৰিব পাৰিব। নম্বৰটো ক'ত ৰেজিষ্ট্ৰেশ্যন কৰে নাজানো, দাদা এজন বহি আছে, দাদাজনক সোধো আহক। তো এইটোৱে এণ্ট্ৰি গেট। হৰ হৰ মহাদেৱৰ ইয়াত এটা মন্দিৰ আছে আৰু এটা এণ্ট্ৰি ফি এটা দিব লাগে। সেইটো আপোনালোকক কৈ দিছোঁ কিহৰ কাৰণে দিব লাগে। পাৰ পাৰ্চন কিমান কৰে এইটো? এইটো 25 তো এই টিকেটখন আপোনালোকে ল'ব লাগিব। লনলি ট্ৰি মন্দিৰ এটা দাদাসকলে বনাই আছে, এইটো কমিটি এৰিয়া হয়। বাকী 25 ৰুপিজ আমি দি দিওঁ। তাত আপোনালোক দেখাই আছোঁ আগত যায়। তো এইটোৱে সেইটো মন্দিৰ, যিটো মন্দিৰৰ কথা মই আপোনালোকক কৈ আছিলোঁ। ৱাও, এইটোৱে নাজাৰা সেইটো। আৰু ন' স্মকিং লিখা আছে। স্মকিং এলকাহল আনা মানা আছে। আমাৰো চেকিং কৰিছে বাৰু, চেকিং কৰিলে খেল, আমিতো আনাই নাই। আৰু এইটোৱে নাজাৰা ব্ৰহ্মপুত্ৰৰ সুন্দৰ বিউটিফুল প্লেচ। এইপিনে গাৰ্ডৱালবিলাক গাঁঠিব, চব বনাই আছে কাৰণ যিহেতুকে ৰিক্সি আছে। পানীবিলাক ওপৰলৈকে আহে, ইমান মানলৈকে আহে। দাদাজনে ক'লে আমাক কমিটিৰ পৰা এইটো এটা পইচা উঠাই আছে। মই যিটো পইচা পে' কৰিলোঁ 25 কৰি আমি 50 ৰুপিজ দিলোঁ। এইবিলাক ডেভেলপ হ'ব লাগে আমাৰ এইবিলাক জেগা, মন্দিৰবিলাক। এই পাথৰৰ মাজতে এডাল গছ আছে, যিটো শিৱৰ গছ, আহঁত গছ বুলি কোৱা হয়। মাটি চাটি একোৱে নাই। তো পুৰা ওচৰলৈকে যায়, সেইটো চাম। নাওখনত আপোনালোকে পাৰ পাৰ্চন 80 ৰুপিজ দি অলপ ঘূৰিব পাৰিব। ফটো যে আছে সেই সিপিনে পিকনিক স্পটছ হয়, পিকনিক স্পটছ। আপোনালোকে ইয়াতে এই পিকনিকো খাব পাৰে। এই ৰখিব, এইতে চব এইবিলাক লাইফ জেকেট দিয়া আছে। এইখনে দিয়ে। ব্ৰহ্মপুত্ৰখন ইমান নুঘূৰাই, কিন্তু ঘূৰাই আৰু এই জেগাখিনি। এইখনতে আপোনালোকে পে' কৰিব লাগিব। আৰু লগত মাছো মাৰিছে দাদাহঁতে, এইটো। আৰু এইবিলাক কেতিয়াও নকৰিব। যদি চিপছ চকলেট যদি কিবা যদি ঠাণ্ডা বটল আপোনালোকে খাই আছে, বেগত ভৰাই লৈ যাওক। আমি বেগো আনিছোঁ, চাব পাৰে। আমি যি খাইছোঁ বেগৰ ভিতৰত কৰিছোঁ। এইবিলাক বাদ দিয়ক, এইবিলাক নকৰিব। এতিয়া গছডালৰ ওচৰত আহিছোঁ। এতিয়া কৈ আছোঁ গছডালৰ কথা, কেতিয়া এই গছডালৰ জন্ম আৰু কিমান পানী আহে ইয়াত, বহুত কিবা কিবি কথা। চব পাথৰ চাব পাৰে আপোনালোকে। সেইটোৱে লনলি ট্ৰি, এইবিলাক চব পাথৰ। ফাৰ্ষ্ট অফ অল এই শিপাবিলাক চাব পাৰে, ক'ৰ পৰা আহিছে শিপা। এইবিলাক শিপা চব পাথৰৰ মাজে 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 শিপা। এই গছটোত আজিলৈকে কোনো পানী দিয়া নাই নে মাটি দিছে কোনোবাই। যেতিয়া সৰু পুলি আছিল তেতিয়াৰ পৰা কোনো এই গছটোক মেইনটেইন কৰা নাই। এই গছটো আহঁত গছ হয়। আপোনালোকে চাই লওক কিমান ডাঙৰ গছ, মানে ভাবিব লগা কথা। এই গছডাল কেনেকুৱা, কিবাটো আছে এই গছটোত, কি ক'ম আল্টিমেট। আৰু পূজাও কৰা হয় ইয়াক। আমি যেতিয়া কমিটিৰ মানুহবিলাকক সুধিছোঁ, তেখেতলোকে কৈছে পূজাও কৰা হয়। উইকত 2 বাৰ পূজা কৰে। আৰু এই গছডালৰ জন্ম হৈছিল 1950-ত। ভাবক, এতিয়া চাগে আমি মৰিয়ে গ'লোঁ হয় যদি 1950-ত জন্ম পালোঁ হয়। কপাল ভগৱানে দিছে, মা কামাখ্যাই, যে এই গছডালৰ দেখা পালোঁ।
গাইজ লনলি ট্ৰি বহুত বিউটিফুল প্লেচ সেই এজোপা গছৰ ওপৰত বহুত কিবা কিবি কাহানী আছে যদি কোনোবাই যদি ক'লে বহুত ভাল লাগিল আফচোচ এনেকুৱা মানুহ লগ নাপালো ভৱিষ্যতে যদি 2-3 বছৰ যদি লগ পাম আৰু কেতিয়াবা যাম লনলি ট্ৰি বহুত ডেভেলপ হ'ব বাকী আছে তো এতিয়া ভিডিঅ'টো সামৰিব খুজিছো যদি ভিডিঅ'টো চাই যদি ভাল পালে লাইক সাবস্ক্ৰাইব কৰি দিবা আশা কৰোঁ মই আপোনালোক এনেকৈ ভাল দিব পাৰোঁ জয় মা কামাখ্যা আপোনালোক যদি ভালে ভালে থাকে